নমস্কাৰ, মোৰ এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম স্মৃতিৰ এখিলা পাত। কবিতাৰ শিৰোনাম স্মৃতিৰ এখিলা পাত। বছৰ বছৰ পাৰ হৈ গৈ আছে, প্ৰতিদিন প্ৰতিপল লুটিয়াই লুটিয়াই চাবও যে নোৱাৰোঁ সেই পল, সেই সময়, য'ত মোৰ শৈশৱৰ পৰা আজিলৈকে সকলোবোৰ স্মৃতি আবদ্ধ হৈ আছে কিতাপৰ পৃষ্ঠাৰ দৰে। প্ৰতিটো পৃষ্ঠা লুটিয়াই চাব পৰা হ'লে জীৱনৰ পাৰ হৈ যোৱা সেই ক্ষণবোৰ, সেই অনুভূতিবোৰ, জীৱনৰ এৰি অহা সময়বোৰ এতিয়া মাথো সোঁৱৰণৰ স্মৃতি। য'ত আছে বিভিন্নজনে দিয়া মৰম, স্নেহ, ঘাত, প্ৰতিঘাত আদি সকলোবোৰ একোখন কিতাপৰ পৃষ্ঠাৰ দৰে লুটিয়াই লুটিয়াই চাব পৰা হ'লে। দিনবোৰ পাৰ হৈ গৈ আছে, সময়ৰ কাঁটাডাল কিন্তু আগৰ দৰেই গতি কৰি আছে। ধন্যবাদ।